welcome back to my channel guys. আৰু আজি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেলত। বহুত দিনৰ মূৰত এটা নতুন ব্লগ লৈ আহিছো। ব্লগটো কিহক লৈ মই আজি ষ্টাৰ্ট কৰিম আপোনালোকে হয়তো ভাবিছে, সো হেখিনি মই এতিয়া ক'ব বিচাৰিছো যে আজি মই মোৰ সোবাখৰ পৰিবেশটো দেখাম। সো আপোনালোকে চাব কেনেকুৱা লাগে। আৰু আসলে মই মোৰ সোপাখৰ পৰিবেশটো এই কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কাৰণ ইয়াত ইমানেই আসলে ভাল, মোৰ কাৰণে ভাল। যদি আপোনালোকে ভাল, আপোনালোকে মোক কমেণ্টৰ দ্বাৰা ক'ব কেনেকুৱা পাইছে। আৰু বিশেষকৈ যদি চেনেলটো নতুনকৈ আহিছে তেন্তে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক এণ্ড মেইনলি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়া মোৰ আহিব লগা সব ভিডিঅ' আপোনালোকে পাব। আৰু সেইকাৰণে এতিয়া মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিম। চ' লেটছ গো, আমি ব্লগটোত কি দেখাম চাই লওঁ। চ' হাই গাইজ, এতিয়া মই যিডোখৰ ঠাইত ৰখি আছোঁ, আপোনালোকে হয়তো ভাবিছে মই কোনোবা একো জংঘলত সোমাই গ'লোঁ কিন্তু আচলতে নহয়। এইখন আমাৰ এনেকৈ ফেঞ্চিং দিয়া আছে। ফেঞ্চিঙৰ মই এইফালে আছোঁ আৰু এইফালে আছে এইখন গোটেইখন মানে গছ, আৰু গোটেই গছ আছে। আৰু মই আজি আপোনালোকক এইকাৰণেই এইটো পৰিৱেশ দেখাইছোঁ কাৰণ সৰুৰ পৰা মই 2007 চনত জন্ম। 2007 চনৰ পৰা মই এইটো পৰিৱেশৰ মাজতে ডাঙৰ দীঘল হৈ আহিছোঁ। চ' ইমান এটা এনভাইৰনমেণ্টফুল আৰু ইমানেই এনভাইৰনমেণ্ট ভাল ইয়াত, মানে খুব চৌপাশে গছ। আৰু ৰাতিপুৱা যেতিয়া বিশেষকৈ মই উঠাৰ সময়ত ইয়াৰ চৌপাশে যদি মই চাওঁ, সৰু সৰু কিছুমান চৰাই আহে আৰু চৰাইবিলাকে মাতে। আৰু যিহেতু চৰাইৰ মাত শুনিবলৈ ইমানেই ভাল লাগে, চ' সেইকাৰণে মোৰ কাৰণে এনেকুৱা প্লেচ আচলতে খুব ভাল পাওঁ। আৰু মই এনভাইৰনমেণ্টফুল জেগা, পূৰা গছ গছনিৰে ভৰপূৰ জেগা কিছুমান মই খুব ভাল পাওঁ। ইয়াত চৌপাশে গছেই আছে। আৰু মই আচলতে যিহেতু ভাড়াঘৰত থাকোঁ, মোৰ মাহঁতি ভাড়াঘৰত থাকে, সেইকাৰণে ভাড়াঘৰ আমাৰ যিগৰাকী মালিকনী, সেইগৰাকী ঘৰতো গোটেই গছ আৰু গোটেই ফুলবিলাকো দেখাম মই। কিন্তু মই আচলতে এনেকুৱা পৰিৱেশত মানুহে বহুতেই এতিয়া মুম্বাই, দিল্লী ইমান এটা ডাঙৰ জেগা, মহানগৰ বিশেষকৈ, তাত এনেকুৱা গছ গছনি নাই। তো তেওঁলোকে এনেকুৱা এটা পৰিৱেশৰ আশা কৰে। যিহেতু এতিয়া আমাৰ ইয়াত আছে, তো আমি এনেকুৱা পৰিৱেশৰ ফাইদাটো উঠাব লাগিব। চ' আশা কৰোঁ যাতে আপোনালোকে ভাল লাগিছে। যদি আপোনালোকে এনেকুৱা পৰিৱেশ বিচাৰে, তেন্তে মানে এনেকুৱা পৰিৱেশ ভাল পায়, তেন্তে এটা লাইক কৰিব আৰু মোক কমেণ্টত জনাব যে আপোনালোকে এনেকুৱা পৰিৱেশ ভাল পায় নে নাপায়। কাৰণ চাওক, চহৰত ইমানেই হুলস্থুল আৰু ইমানেই আচলতে গাড়ী মটৰৰ শব্দ, ইঞ্জিনৰ শব্দ। চ' ইয়াত এনেকুৱা এটা পৰিৱেশত থাকি আচলতে খুব ভাল লাগে। চৰাইৰ মাত শুনি খুব ভাল লাগে। চৰাইৰ মাত বৰ্তমান ইয়াত বিশেষ ইমান চৰাইৰ মাত মই শুনা নাই, বাট ৰাতিপুৱা আই থিংক 4টা বা 5টামান বজাত আচলতে গোটেই চৌপাশটো একদম পূৰা মানে চৰাইৰ মাত, আৰু পূৰা চৰাইৰ মাত শুনিব আপুনি। চ' সেইকাৰণে আৰু মোক ইমান আপোনালোকে ভাল দেখা নাই চাগে ন, মই এনেই জাষ্ট ব্লগ বনাই দিওঁ আৰু এনেকৈ বুলি বনাই দিলোঁ, বাট জাষ্ট দেখাবৰ কাৰণে। কাৰণ ব্লগটো আচলতে ৰিয়েলিটিটো, মানে ব্লগত নিজৰ ৰিয়েলিটিটো দেখাব পাৰিলে আচলতে ভাল লাগে। চ' এয়াই আৰু মোৰ চাৰিওফালটো, মানে বিশেষকৈ এই চাইডে মোৰ ঘৰটো আছে। চ' এতিয়া আমি আমাৰ বিশেষকৈ ফুলবিলাক চাই লওঁ। চ' এইখিনিতে যিহেতু মই এডোখৰত ৰখি আছিলোঁ, অলপমান পিছলৈ আহিছোঁ দেই। এইটো চিনি পাইছে ন, কি হয়? নৰসিংহ। আমি কেতিয়াবা ইয়াৰ চাটনি বনাই খাওঁ, একদম মজা লাগে। আৰু এতিয়া ইয়াত অমিতাও কেইটামান লাগি আছে ওপৰত, বাট এইটো দেখাম। এইটো আচলতে আমাৰ একেবাৰে পিছৰ ছাইডটো, ইয়াত পূৰা গছ কাটি থোৱা আছে, সেইকাৰণে মানে খুব হেৰি হয়। এইখিনিতে মই এটা বস্তু দেখাব বিচাৰিছোঁ। মোৰ ঘৰত মানে কিবা এটা গছ আছে, পাইন গছ বুলি কয়। ইয়াৰ পৰা খুব ধুনীয়া আঠা এটা ওলায়। আঠাটো মানে কি কয়, যদি জ্বলোৱা হয় ধুনা এটা গোন্ধ আহে। চ' সেইকাৰণে পূজাৰ সময়ত মই বিশেষকৈ ইয়াৰ পৰা এনেকৈ এই গছজোপা ওপৰত মই বিশেষকৈ দেখাব পাৰিম নোৱাৰিম ইমান মই ক'ব নোৱাৰিম, বাট ওপৰ ফালে ইমান দেখাব নোৱাৰিম, মানে বহুত ওপৰত আছে ন ইয়াৰ সেইবিলাক। বাট মানে এই গছজোপাৰ পৰা এটা এনেকৈ আঠা নিচিনা বস্তু এটা ওলায়। গছটো আঠা ওলোৱাই, আৰু এই গছৰ এনেকুৱা ধৰণৰ বিশেষকৈ এনেকুৱাবিলাক যদি আপুনি এনেকৈ টানি আনে, ৰ'ব মই এটা ইয়াত ইমান ভালকৈ অহা নাই, বাট যদি মই নেক্সট টাইম যদি ভিডিঅ' আকৌ ৰিলিজ কৰোঁ তেতিয়া দেখাম। আচলতে ইয়াৰ ধূনা নিচিনা এটা মানে গোন্ধ আহে, যিটো পূজাৰ সময়ত বিশেষকৈ পূজাৰ সময়ত মানুহে ধূনা জ্বলায় আৰু পৰিৱেশটো ভাল কৰিবৰ কাৰণে, যাতে সুখবিলাক আহে। আৰু এনেকুৱা এটা সময়ত ঘৰৰ বিশেষকৈ এনেকুৱা ধৰণৰ গছৰ পৰা চিধা ধূনা জ্বলোৱাত মজাটোৱে বেলেগ। চ' ইয়াত মই আই লাভ ইউ তৃষ্ণা লিখি থোৱা আছে। মানে মই জাষ্ট লিখোঁ, মোৰ ভাল লাগে। মই আৰু য'তে ত'তে কৰি দিওঁ, জেগা নাচাওঁ। আৰু সৰুতে আগতেতো ৱালত কৰি দিছিলোঁ, এনেকৈ ৱালত যেতিয়া আঁকি দিওঁ, বাট এতিয়া অভ্যাসটো কমিছে কাৰণ ডাঙৰ হৈ আহিছোঁ, গম পাওঁ ৱালখন চফা হৈ থাকিলে কিমান ভাল লাগে। চ' এতিয়া আমি অলপমান ফুৰিম, মানে আমাৰ চৌপাশটো দেখাম। আমাৰ ঘৰত তুলসী খুব বহুত আছে দেই, তুলসী আছে।
ইয়াত তুলসী আছে। ইয়াত মই কেতিয়াবা ইয়াত ধূপটো জ্বলাওঁ। ভেটি নিচিনাকৈ কৰি থোৱা আছে আৰু মানে মই ইয়াত তুলসী জ্বলাওঁ। মানে খুব তুলসী আমাৰ ঘৰত, বহুত তুলসী আপোনালোকে দেখিছে। কিছুমানে তুলসী কিন্তু খুব ঔষধি গছ, কাৰণ কাহ হওক কিবাকিবি হওক তেতিয়া মানে তুলসী যদি মৌজোলৰ লগত খোৱা হয় তেতিয়া মানে ভাল হয়। এইবিলাক একদম ঘৰুৱা ঔষধ আৰু। চ' এতিয়া আমি এইফালে যাম, আমাৰ মালিকনী এইফালে ঘৰৰ ফালে। মই কৈছোঁ ইয়াত মানে আমাৰ বাউণ্ডেৰী এৰিয়াটো একদম পূৰা গছ গছনিৰে ভৰপূৰ। ইয়াত এক মিনিটেই এইটো দেখিছে, ৰ'দৰ পোহৰ আহিছে ইয়ালৈ, মানে ইয়াত একদম সূৰ্যটো আহিছে। মই ভালকৈ দেখাব চাগে নোৱাৰিম, কিন্তু মোৰ ইয়াত ছাঁটো পৰিছে ন একদম। ইয়াৰ পৰা মানে সূৰ্য অস্ত যোৱাৰ যোনটো দৃশ্য ইয়াৰ পৰা খুব ধুনীয়া দেখি। ইমান ভাল, গছ গছনিৰে ঢাকি থয়, বাট মানে খুব ভাল লাগে। চ' এইখিনিতে এজোপা গছ, এই গছটো আচলতে ইয়াত দুবৰণৰ ফুলে, ববিনখিলা বুলি কয় চাগে ন এই গছজোপা। খুব ধুনীয়া ফুলে কিন্তু দেই, একদম ভাল লাগে মানে মোৰ বিশেষকৈ ভাল লাগে। আৰু কাৰণ গছ ফুল চুল থাকিলে আমাৰ চৌপাশটো খুব ধুনীয়া হৈ থাকে, আমাৰ কাৰণে খুব হেল্ডি ফিল এটা মই কৰোঁ। চ' এনেকৈ আৰু। চ' মোৰ ঘৰত অলপমান গাৰ্ডেনিং মানে অলপমান শাক পাচলি অলপ ৰুই থৈছোঁ আৰু, বিশেষ বেছি একো নহয়, বাট অলপমান শাক পাচলি মই দেখাম বাৰু। অলপমান শাক পাচলি আছে, লাই অলপমান ৰুই থৈছোঁ আৰু ইয়াত। বিশেষকৈ আম গছ এজোপা আছে, আৰু এবিধ গছ আছে ফুলসজ্জা বুলি কয়, খুব ধুনীয়া লাগে। মই একচুৱেলি দেখাব পাৰিম নাজানো, দেখাম। কিন্তু এইখিনিতে এখন কল আহিছে, ৰিচিভ কৰিলোঁ। ৰিচিভ কৰাৰ পিছত এতিয়া আকৌ আহিছোঁ আমাৰ ভিডিঅ'টোলৈ। চ' মই কৈছিলোঁ ইয়াত আৰু বহুত ফুল আছে, দেখাই যাম। ফুলৰ সজ্জাটো দেখাই ল'ম, আপোনালোকে দেখা নাই চাগে। আমি বাকীবিলাক ফুলো চাই ল'ম লেঠাৰিকৈ, পূৰা ফুল একদম চাই ল'ম। মই এতিয়া এডোখৰত আছোঁ, ইমানবিলাক ফুল। বহুত ওপৰলৈকে লাগি আছে, আপোনালোকে দেখিছে চাগে ন। এজোপা আম গছতে এনেকৈ লাগি আছে, বহুত ওপৰত লাগি আছে। ওপৰখিনি আৰু জুম কৰি আপোনালোকে হয়তো দেখিছে কিমান লাগি আছে, খুব ধুনীয়া লাগে। ইমান এতিয়া আম গছজোপা লাগি আছে কাৰণে ইমান ভাল লগা নাই, বাট এনেই খুব ধুনীয়া দেখিবৰ কাৰণে। চ' চাই লওক এইটো গছ। চ' অ'কে গাইজ, মই আপোনালোকক দেখালোঁ মই কিমানবিলাক মানে ফুল আছে মোৰ ঘৰত, কিমানবিলাক ফুল আছে, কিমানবিলাক গছ আছে, চব দেখালোঁ। আৰু এট লাষ্ট মই এটা ক'ব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো যিমানটো চালে তাত আপোনালোকে লক্ষ্য কৰিব ছাইডত গোটেই মানে চৰাই চিৰিকটিৰ মাত। বিশেষকৈ মই যেতিয়া ভিডিঅ'টো মই কৰি আছিলোঁ, মোৰ এনেকুৱা অনুভৱ হৈছে যে গোটেই বেকগ্ৰাউণ্ডটো এনেকুৱা ধৰণৰ কিছুমান চৰাই চিৰিকটিৰ শব্দ আহিব। চ' আপোনালোকে চাব, আৰু মই বিশেষকৈ আশা কৰোঁ যাতে আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মোৰো ভাল লাগিব। আৰু সেইকাৰণে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ পৰিৱেশত থাকি ভাল পায়, এনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকে পচন্দ আপোনালোকৰ, তেনেহ'লে মোক কমেণ্টত জনাব যে কেনেকুৱা লাগে আপোনালোকৰ। আৰু মই যিটো কৈছোঁ যে
ছাবস্ক্ৰিপশ্যনটো আপোনালোকে কৰিব মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক দেখাই থাকিম আৰু আজি আচলতে মই ইমান বিশেষ ভাল হৈ নোলালোঁ বাট যদিও আৰু আপোনালোকক দেখাইছোঁ কিমান ধুনীয়া ধুনীয়া গছ আছে আপোনালোকেও এনেকৈ গছত মানে এনেকৈ ঘৰত ৰুব গছ ৰুব কাৰণ আমি আমাৰ প্ৰকৃতি আমাৰ চৌপাশৰ পৰিৱেশ সেই পৰিৱেশটো আমি ধুনীয়া কৰি ৰাখিব লাগিব আৰু পৰিৱেশ ধুনীয়া কৰি ৰাখিলেহে কিন্তু আমাৰো যুৱ প্ৰজন্ম এখন সুস্থ সমাজত বাস কৰিব পাৰিব চ' সেইকাৰণে আমি আশা কৰোঁ যাতে প্ৰত্যেকেই গছ ৰুৱে ময়ো গছ ৰুওঁ কেতিয়াবা ৰুওঁ আৰু আচলতে ৰেগুলাৰটো ৰুব নোৱাৰি বাট কিবা অকেশ্যন আপোনাৰ বাৰ্থডে হওক আপোনাৰ জন্মদিন হওক বা আপোনাৰ বিয়াৰ এনিভাৰ্চাৰী হওক বিভিন্ন ধৰণৰ অনুষ্ঠান গছ ৰুব গছ ৰুলে পৰিৱেশো ভাল হ'ব চ' সেইকাৰণে গছ ৰোৱাটো খুবেই ইম্পৰ্টেণ্ট চ' গছ ৰুব আৰু আজিৰ ভিডিঅ'টোত ইমানেই আৰু নেক্সট ভিডিঅ' লৈ আহিম এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' বাই গাইজ নেক্সট টাইম আকৌ লগ পাম এটা নতুন ভিডিঅ'ত